অন্তত কাইলৈৰ পৰা খুলিব প্ৰাথমিক আৰু হাইস্কুলসমূহ প্ৰায় 20 মাহৰ অন্তত বিদ্যালয়লৈ যাব ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ বাবে বিদ্যালয়ত চলিছে প্ৰস্তুতি এটা সময়ত এটা শ্ৰেণীত সৰ্বাধিক 30 জন ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণ কৰিব পাৰিব মাস্ক পৰিধান আৰু স্যানিটাইজাৰৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক আৰু কাইলৈৰ পৰা যেহেতুকে প্ৰাথমিক বিদ্যালয়সমূহ খুলিব হাইস্কুলসমূহ খুলিব গতিকে কেনে ধৰণে প্ৰস্তুত হৈছে বিদ্যালয় কৰ্তৃপক্ষ কোভিড প্ৰটোকলৰ ক্ষেত্ৰত কেনে ধৰণে গুৰুত্ব প্ৰদান কৰা কাইলৈৰ পৰা খুলিব প্ৰাথমিক আৰু হাইস্কুলসমূহ প্ৰায় 20 মাহৰ অন্তত বিদ্যালয়লৈ যাব ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ বাবে বিদ্যালয়ত চলিছে প্ৰস্তুতি এটা সময়ত এটা শ্ৰেণীত সৰ্বাধিক 30 জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব মাস্ক পৰিধান আৰু স্যানিটাইজাৰৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক আৰু কাইলৈৰ পৰা যেহেতুকে প্ৰাথমিক আৰু হাইস্কুলসমূহ খুলিব গতিকে এই সন্দৰ্ভত অধিক জানিবলৈ আমি কাজিৰঙাৰ পৰা সংযুক্ত হৈছো আমাৰ সাংবাদিক ৰঞ্জিত ৰজকৰ সৈতে ৰঞ্জিত আপোনাৰ ওচৰলৈ আহিছো কাইলৈ যেহেতুকে হাইস্কুলসমূহ খুলিব প্ৰাথমিক বিদ্যালয়সমূহ খুলিব ছাত্ৰ-ছাত্ৰীসকল আহিব সাৱধানতাৰ ক্ষেত্ৰত বা কেনে ধৰণে প্ৰস্তুতি চলোৱা হৈছে বিদ্যালয় খোলাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই সবিশেষ জানিব বিচাৰিছো আপোনাৰ পৰা হয় বৰখাশ্ৰী প্ৰথমে আপোনাক মই অসমীয়াৰ বাপতি সাহোন কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপুনি কোৱাৰ দৰে দীৰ্ঘদিনৰ অন্তত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ খুলিব ইতিমধ্যে ক্লাছ 9